নকৰিলে নহয়েই মানে তাহাঁতি যোৱাৰ পিছতে মই কৰিবলগীয়া হৈছে চাওক মই যদি ইমান বেয়া অন্তৰৰ মানুহ হ'লোহেঁতেন তেতিয়াহ'লে মই এইখন ঘৰ জানো চফা কৰিলোহেঁতেন তাৰপৰা আহি লৈ বাৰু কথাটো কৈছোঁ তাতে আছোঁ দিনতো ৰাতিহে ইয়াত থাকোঁহি বাৰু হয় মোৰ এইটো কৰ্তব্য চফা কৰাটো কিন্তু দুদিনহে এৰি দিলোঁ কিখন ঘটনা কৈছে এইবোৰ আচলতে চিধা কথাত ক'বলৈ গ'লে অকল মানে বিচনা গৰম কৰিবহে জানে দেই মানুহে ক'বলৈ এতিয়া ক'লে বেয়া বুলি ক'ব যিবোৰ মানুহে আগুৰি নাভাবি মানে যিকোনো কাম কৰিব পাৰে নিজৰ পৰিয়াল এৰি দিব পাৰে নিজৰ ল'ৰা ছোৱালীক এৰি দিব পাৰে আৰু সেইবোৰ মানুহে নকওঁ আহি দেখক মানুহে কিছুমানে মোক বেয়াই পাব অকল মানে বিচনা গৰম কৰিবহে জানে যিহেতু একদম পূৰা মাটি কঢ়িয়াই কঢ়িয়াই একদম ৰাতি শুব পৰা নাই ঠাণ্ডা দিনত এনেও মানুহৰ গাৰ বিষবোৰ একদম উকাই যায় হয় নাই মোৰ কালি এনেকুৱাই গাবোৰ বেছি বিষ উকাই গ'ল নহয় কি ক'ব আৰু আজি সেইকাৰণে বেলেগ বেলেগ মানুহ লগাই দিছোঁ চব লোকক লগাই দিছোঁ ক'ৰপৰা আহিছা ক'ৰপৰা আহিছা নকৈছোঁ হা লাজ কৰিছে ইহঁতে এয়া কামত লগাই দিছোঁ নিজে বলে শক্তিয়ে নোৱাৰিলোঁ কালি ইমানখিনি অলপমান কৰি থ'লোঁ আজি এওঁলোককে লগাই দিছোঁ এয়া মই খানা পিনাত লাগোঁ ককাকেইটাই লাজ কৰিলে কেলৈ লাজ কৰিলে ক'ব নোৱাৰোঁ মানে ক'বলৈ লাজ কৰিলে ফোনটোত এতিয়া বোলে অকণমান খানা পিনাত লাগোঁগৈ যিহেতু এওঁলোককো খানা পিনা খুৱাব লাগিব ৰাতিপুৱাৰ পৰা একোৱে খোৱা নাই আৰু আমাৰ গাঁৱলীয়া মানুহ জানেই ৰাতিপুৱা সময়ত কিমান বেছি কাম থাকে আমি লোকৰ নিচিনাকৈ 9টা বজাত উঠিলে নহ'বই মানে আমি 5:30টাতে উঠিব লাগিব উঠি ঘৰ চোতাল কাঁহী বাতি কাপোৰ কানি অগ্ৰং মগ্ৰং ঢেৰ কাম তাতে আমি গাঁৱলীয়া মানুহ যে সেইকাৰণে সোনকালে উঠি কাম কৰাটো আমাৰ এটা হেবিট আছে মানে এয়া ৰাতিপুৱাই মানে আনকালে ৰুটি খাওঁ আজি ভাবিলোঁ কি ভাত খাওঁ সেইকাৰণে ভাতৰ কেতিয়াবা নিজে পেটটো পূজা কৰি লওঁ তাৰপিছত এওঁলোকৰ কাৰণে ভাত বনাব লাগিব আজি যিহেতু তাত বনোৱা নাই তাত যিহেতু মাটি দিয়া আছে কাৰণে চৌকাটোত তুলি দিলোঁ এইফালে মা দেউতাই ক'লে বোলে তহঁতি আজি এইকেইদিন ইয়াতে বনাইছাচোন হুলস্থুলবোৰ কৰি নাথাকিবি সেইকাৰণে মা দেউতাহঁতে যে পাৰ্মিশ্যন দিছে সেইকাৰণে তাহাঁতৰ কাৰণেনো কি কালি পৰহি অহা মানুহৰ কাৰণে কি আমি বেলেগকৈ হেৰি কৰি খাম নেকি আৰু বহুতে কৈছোঁ তহঁতি পুৰণা মানুহ কিহৰ কাৰণে বোলে কিহৰ ভয়ত গৈ লৈ বোলে তাত ভাত বনাই খাইছ নিজৰ ঠাইত ভাত বনাই খাই সেইকাৰণে নিজৰ ঠাইতে ভাত বনাই লওঁ খাই লওঁগৈ প্ৰথমতে লংগ যিহেতু ভিতৰত কাটি ভাল নালাগে বাহিৰত কাটিহে ভাল লাগে ছাগলীবোৰৰ পৰা উপায় নাই হ'লেও মানে এইবোৰ খেদি খেদি বাহিৰতে কাটিম ইয়াৰ মানে বন্ধাকবি এটা লৈছোঁ আলু এটা লৈছোঁ নহয় তেওঁলোকে খাবৰ কাৰণে নহয় আমি খাবৰ কাৰণে পিঁয়াজ এটা লৈছোঁ ইয়াকে কাটি মেলি লওঁ লৈ খানাটো বনাই লওঁগৈ যিহেতু কাম কৰি আছে পূৰা ৰ'দত এয়া দেখিছে নহয় চাহ দিছোঁ গুড় শেষ হ'ল কাৰণে গুড় অকণ দিছোঁ এয়া লাল চাহ আৰু বিস্কুট দিবলৈ আহিছোঁ খাই লোৱা চাহ তুমি খাবা নি চাহ খাই লোৱাহি চাহ দি লৈছোঁ দেই ককাহঁতে মাত চাত নাই মতা চাহ খাই লোৱা বাবা খালে নি চাহ লগাই লৈছোঁ কাৰণ সেইবোৰ মানুহৰ লগত যে থাকিব নোৱাৰি বাবা এইফালে চাই দিয়ক বাবাই এইবোৰ মাটি দিয়া চাই আছেহি আমাৰ ওচৰৰ ৰাজেন্দাও আছে ৰাজেন্দাও চাই আছেহি এয়া মাটি এটা ৰুমৰ হৈয়ে গৈছে আৰু বা নচাৰজনী আপুনি যদি আকৌ ঘৰলৈ আহে আপুনি ভাল পাবনে বেয়া পাব বেয়া পাব বাবাই মানে নথকাৰ কাৰণে খুব ভাল পাইছে এইকেইদিন আৰু আহিলে বেয়া পাব এইফালে এওঁলোকক চাহ দি দিছোঁ সেয়া খাই আছে চাহ বাহিৰতে বহি আধাটো কাম হৈ গৈছে কৈছে বোলে নতুন ঘৰটো কিয় বোলে পুৰণা ঘৰটো কিয় এৰি থৈ আহিব লাগে নতুন ঘৰটো তাহাঁতক দি দিয়ক তেনেকৈ কৈছে আমি মানে এইটো প্লেনিঙে আছিলে মানে তাক বিয়া পাতি দিম মানে তাক সেইখন ঘৰত আৰু আমি ইয়ালৈ ওলাই আহিম সেইকাৰণে মানে ভাবি নতুন ঘৰখন সেইকাৰণে বনাইছিলোঁ দিলোঁ নহয় বিস্কুট আৰু লাগে বুলি কৈছে বিস্কুট দি আছোঁ আমাৰ ৰাজেন্দাও বহিছে ৰাজেন্দা আমাৰ ঘৰটো কেনেকুৱা দেখিছে ভাল লাগিছে যি টি বস্তুৱে চাহ খাই বেয়া পায় আমাৰ ইয়াত মানুহক এই কটা বিস্কুটে চাহ দিয়া হয় এয়া কটা বিস্কুটে চাহ দিছোঁ আৰু এটা দিবলৈ লৈছোঁ বিস্কুট লাজ কৰিছে মা ল'ৰাকেইটাই লাজ কৰিছে অলপ অলপ লাজ চাজ নকৰিবা দেই লাজ কৰিছে তাহাঁতি যিহেতু মানে কেমেৰা দেখিলে বহুতে হয়তো লাজ কৰে সেইকাৰণে তেওঁলোকে লাজ কৰিছে একো কথা নহয় বাৰু ঘৰত মানে নতুন ঘৰত এইফালে আমাৰ অকণমানি ল'ৰা দুটাও বহি আছে ওচৰৰ ল'ৰা মানে তাহাঁতৰ স্কুল কিহৰ কাৰণে বন্ধ হৈ আছে ল'ৰা তহঁতৰ স্কুল ৰাসৰ কাৰণে তাহাঁতৰ স্কুলবোৰ বন্ধ হৈ আছে
তাকে কি ক'ব কামবোৰ লগাই আছোঁ আৰু বহুতে মানে মন্তব্য কৰিছে তোৰ ইমান গা জ্বলিছেনে জ্বলিবলগীয়া কিটো আছে কিবা ভাল কাম কৰা নাই নহয় ভাল কাম কৰিলেহে মোৰ গা জ্বলিব একো জ্বলিলে পানী ঢালিবলৈ সিহঁতি আছে আৰু মানে কি মোৰ জ্বলিবলগীয়া একো কাৰণেই নাই তেনেকুৱা বেয়া কৰ্ম কৰিলে মই নজ্বলো যিহেতু ভাল কৰ্ম এনেকুৱা কথাবোৰ সহ্য কৰি নীৰৱে ৰ'ব পাৰে আৰু তেওঁলোকৰ মানে সেইটো স্বভাৱগত মানে তেওঁলোকে সেইবোৰ সহ্যও কৰিব পাৰে কিন্তু আমি মানে এনেকুৱা পৰিস্থিতিত নথকা নাই প্ৰথম পাইছোঁ কাৰণে তেনেকুৱা কাৰণে আমি বহুত বেয়া পালোঁ আৰু বেয়াটো কাৰণে পালোঁ নিজৰ যেতিয়া ভাইটি হিচাপে ভবাৰ পাছত যেতিয়া ঢোকা দিয়ে বুকুতে হুল মাৰে তেতিয়া সেইবোৰ মানুহৰ প্ৰতি যিটো মৰম আছিল মৰমটো ঘপককৈ যেতিয়া হেৰাই যায় তেতিয়া ভুক্তভোগীখিনিয়েহে বুজি পায় আচলতে যিখিনি গাত মানে ইমান নালাগে ওপৰকৈ ফুৰা সেইখিনি মানুহে সহজভাৱেই ল'ব আৰু বহুতে কেইবাকেইজনেও মোক কৈ আছে বোলে তোৰ বোলে ইমান গাত লাগিবলৈ কৈছে অনায়ন আছে খোৱা কৈছে শুনক সেইটোতো চবেই কৰে ন অনায়নে খুৱাই সেইটো চবেই কৰে কিন্তু এটা কথা আমাৰ সমাজ ব্যৱস্থা বোলে এটা বস্তু আছে যিটো সমাজ ব্যৱস্থাত কিছুমান এতিয়া বেয়া প্ৰভাৱ পৰিছে যিখিনি আমাৰ সমাজ ব্যৱস্থা কিছুমান মানুহে আমি বেয়া কৰি পেলাইছোঁ আৰু সেই সমাজ ব্যৱস্থাসমূহ বেয়া কৰাখিনিৰ বিপক্ষে মাত মতাটো আমাৰ কৰ্তব্য বুলি ভাবোঁ আপোনালোকেও মাতক আপোনালোকে মোক কমেণ্টত তেনেকৈ জ্বলিছে মেলিছে তেনেকুৱা অকল মুখ চুপতি মাৰি মুখ খজুৱাই থকা কথা কিছুমান নক'ব আপোনালোকেও এই সমাজ ব্যৱস্থাটো যাতে বেয়া নহয় তাৰ কাৰণে আপোনালোকে মাত মাতিবলৈ শিকক মোৰ দৰে মই একো জ্বলা নাই মই আজি তৎক্ষণাত মোৰ এই নতুন ঘৰখন ব্যৱস্থা কি কাৰণে কৰিবলগীয়া হ'ল মই তেনেকুৱা মানুহবোৰক ভাল নাপাওঁ আৰু তেনেকুৱা মানুহক স্বীকৃতি দি বেয়া পাওঁ সেইকাৰণে মই এইটো ডিচিশ্যন ল'ব অতি সোনকালে মই ঘৰৰ কামখিনি কৰিছোঁ সেইবোৰ মানুহৰ পৰা আঁতৰি আহিম যিবোৰ বেয়া আচলতে এটা কথা আপোনালোকে জানেনে যেতিয়া এটা গেলা আলু থাকে বস্তাত যদি সেই গেলা আলুটোত এবস্তা আলুৰ মাজত থৈ দিয়া হয় তেতিয়া গোটেই বস্তা আলুৱে বেয়া হৈ যায় সেইকাৰণে আপোনালোকে বেয়াবোৰ আঁতৰাবলৈ চেষ্টা কৰিব নিজৰ পৰা তেতিয়াহে আপোনালোকে ভাল কিছুমান পাব মানে ভাল বস্তু কিছুমান পাব এনেকৈ ধৰি লওক আমাৰ সমাজৰ এইখিনি গেলা বস্তু সেইখিনি বস্তু আমি কেনেকৈ আঁতৰিম তাৰ কাৰণে চেষ্টা কৰিব লাগে আৰু আপোনালোকে মোক ছাপোৰ্ট কৰা সলনি মোৰ বিপক্ষেহে কিছুমানে মাত মাতিছে মই সঁচাকৈ আচৰিত পাইছোঁ আমাৰ মানুহৰ মাজতে কিছুমান এনেকুৱা ধৰণৰ মানুহ আছে যিবিলাক মানুহে নেকি জানি শুনিও তাৰমানে কিছুমান কথা কওঁ বুলিয়ে কয় নেকি মই গমেই নাপাওঁ আৰু কিছুমানে কৈছে তোৰ বোলে মুখখন এনেকুৱা ধৰণে চোকা আচলতে নিবুকা গুণ্ডা মানুহে ভিতৰি জেং কৰি বহুত বেয়া কাম কৰে আমি কথা ফটফটকৈ ক'ব পাৰোঁ আৰু মুখখনো চোকা বেয়া নাপাব মই গাঁৱৰে উকিল হয় তেনে আমাৰ নতুন ঘৰত থৈ কচোন আমাৰ নতুন খুৰী ভালনে মই ভাল আপুনি এবাৰ সেই বুঢ়ীজনী দেখিবলৈ মনেই নাযায় দেখিছে নহয় সেইজনীয়ে এটা ল'ৰা নহয় অকল এজনী আৰু এজনী ছোৱালীও এৰি থৈ আহিছে আচৰিত ধৰণৰ কথা আৰু ছোৱালীজনী কাৰ বয়সৰ গম পাইছেনে ছোৱালীজনী বোলে 16 বছৰ এইবছৰ মেট্ৰিক দিবছ কিমান অভদ্ৰ মানুহ সেইবোৰ মানুহ আমি সমাজৰ পৰা কি কৰিব লাগে খেদিব লাগে